वेलकम बैक टू माय यूट्यूब चैनल अमरज्योतिष ब्लॉग। आज হৈছে দুৰ্গা পূজা হলে আজি এনেকুৱা এটা কিবা কৰিব গৈ আছো, মানে এখন গাড়ী ল'ব গৈ আছো। আপোনালোকে চাই থাকক ভিডিঅ'টো, কোনে গাড়ী ল'ব, কি কাৰণ, সকলোখিনি কৈ আছো। মই অলপ দেৰিকে ডাইৰেক্ট যাই মই বাহিৰা চাৰিআলি লগ কৰিম, সকলো কথা কৈ দিম। আৰু মোৰ লগতে জিতু আছে আৰু শিৱ আছে, বহুত কেইটা আছে ল'ৰা। 30 minutes later. গাইজ ঘৰৰ পৰা আহি ডাইৰেক্ট ডিলাৰত আহিছোঁ। এতিয়া পানীতে গাড়ী ল'ব আৰু মই ভালদৰে গম পোৱা নাছিলোঁ আজি দুৰ্গা পূজা। আজি কি বুলি আজি প্ৰথম দিন। কালি বেলবৰণ গ'ল, এতিয়া বাইক ল'ব এতিয়া আৰু চাই থাকক ভিডিঅ'টো দেখুৱাইছোঁ। মাই ফেভৰেট বাইক গাইজ, ফেভৰেট MT-15। এইফালে আছে FZS BS6 নিউ মডেল। এখন নীলা ওয়াক করবা লইলি এই কি খবর খবর কি দিলি ওটা দিলি নাকি হল এখন নাকি Anjir কোনখান ঠিকে আছে, ভালে ঠিকে আছে। কি কবি আহা ন আহাতো পূৰণ হ'ল, মোৰো আহা পূৰণ নহ'ল। এখন গাড়ী নিউ মডেল BS6। গাইজ ফাইনেলি বাইকখন লৈ ল'লে, ইফালে হেলমেট, ইফালে পুৰা আৰু বিন্দাছ। এতিয়া পাৰ্টিৰ কথা সুধিম এতিয়া, কওকচোন। গাইজ চৈধৰি মাৰি আছে, এতিয়া আমি ইয়াৰ পৰা ওলাম অলপ দেৰিকে। শুন গাড়ী ল'লি পাৰ্টি হ'ব, টেনশ্যন ল'ব নালাগে। পাৰ্টিটো দিব লাগিব হয় নে নহয় গাইজ? কাৰণ দুৰ্গা পূজা চলি আছে আজিৰ পৰা। কালি বেলবৰণ গ'ল, এতিয়া আমি ঘৰে ঘৰে যাওঁ আৰু এইফালে যাম ক'ৰবাত ফুৰবা। তলত নি অঁ ওম নমঃ শিৱায় সহকাৰী ঘৰত গেলি যাওঁ, তাৰপিছত আৰু যি হয় হ'ব। গাইজ আমি এতিয়া গৈ থাকোঁ আহিম। এতিয়া পাৰ্টি তাৰমানে কি আৰু পাৰ্টি ডেঞ্জাৰ পাৰ্টি পৰঠা এইবিলাকে আৰু। এইটো প্ৰাণজিৎ দাস আৰু এতিয়া আৰু যাই যাওঁ, বাই বাই। পিছত লগ পাম আৰু দুৰ্গা পূজাৰ ভিডিঅ' দিম দুই এটা। আপোনালোকে থাম্বনেইল চাই গম পাইছিলে চাগে ক'ত যাই আছোঁ, কি কৰিব। এবাৰ এটা চাৰিআলিতে আছোঁ, এতিয়া আৰু ঘৰত যাম ডাইৰেক্ট। দিয়ক পিছে বাই বাই। খা দগৰি খা পৰঠা আৰু ঘুগনি।